কেমিকেলটো নাইকিয়া কৰিব পাৰিব লাগিব বডিৰ পৰা আৰু তেনেকুৱা কেমিকেল নাইকিয়া কৰিব পৰা বস্তু আমাৰ RCMত আছে চাব বিচাৰে এখানে পানী এটা খোৱা পানী এটা খাই দিব পাৰি এটা বিশুদ্ধ পানী বুলি কয় ভাল পানী দিছে এই পানীটো এতিয়া মই অলপ বেয়া কৰি দিম কি বস্তু দি বেয়া কৰিম হেতু চাই লওক এটো লিখা আছে বেটাডিন এটো ফাৰ্মাসিত পায় বেটাডিন এটো এটা কেমিকেল হয় আপোনালোকে জানি লওক কেমিকেল খাই থকা কাৰণে আমাৰ ক্যান্সাৰ হাৰ্ট উইক ডায়াবেটিস প্ৰেছাৰ বিক্ষোভ বিলাক হৈছে কেমিকেল এই বেটাডিনটো ফাৰ্মাসিত কিয় ৰাখে পিওৰলি কেমিকেল হয় কাবা ঘাঁ খুহা ওয়াশ কৰিব লগা হলে এই ডাক্তৰ বিলাকে ফাৰ্মাসিষ্ট বিলাকে এটো ব্যৱহাৰ কৰে কেমিকেল এটো নাখায় এটো পিওৰলি কেমিকেল বীজাণু নাশ কৰিবলৈ ব্যৱহাৰ কৰে এটো খোৱা বস্তু নহয় এই কেমিকেলটো মই ইয়াত বাকি দিম বাকি দিয়া লগলে পানীটো বিষাক্ত হৈ যাব মই বাকি দিব বিচাৰিছো এই কেমিকেলটো মই বাকি দিব বিচাৰিছো পানীটো বেয়া হৈ যাব এটা বেটাডিন ফাৰ্মাসিত পায় তো কালাৰটো ধৰিব পাৰিছে নে পানীটো কেনেকুৱা আছিল বগা আছিল বগা এতিয়া এটো কি কালাৰ হৈছে লাল লাল চা হৈ লাল এই জানে কব পায় এটো কেনেকুৱা কালাৰ হৈছে চাহৰ নিচিনা হৈছে সৌ কিবা নিচিনা হৈছে নেকি কিবা নিচিনা হৈছে নেকি বিয়াৰ নিচিনা হৈছে আচ্ছা মই এটা কব বিচাৰিছো মই 50 টকা দি দিম 100 টকাই দিম কোনবা খাই দিব পাৰিব নেকি 100 টকা দিয়া হ'ব খাই দিব পাৰিব নেকি কিন্তু এটো একদম পানীটো বিষাক্ত কৰি দিয়া হৈছে কোনবা খাই যদি মই টকা 100 দি দিম 100 টকাও নালাগে না 100 টকাও নালাগে নাখায় কিন্তু আপোনালোকে ভাবি চাওক আমি যে চাউল বজাৰ শাক পাচলি কিনি আনো দোকানৰ মিঠাতেল কিনি আনো নে নানো তাতো এনেকুৱা নিচিনা কেমিকেলই থাকে এই কিক পতংগ আঁতৰাবলৈ মেডিচিন মাৰে নে নামাৰে এই চাউলৰ জৰিয়তে সেই মেডিচিনটো ধানৰ জৰিয়তে চাউললৈ আহে মিঠাতেল খোপাত ভেজাল কৰিবৰ কাৰণে সেই কেমিকেল ইউজ কৰে আৰু সেই কেমিকেল খোৱাৰ কাৰণে ক্যান্সাৰ হাৰ্ট উইক ডায়াবেটিস প্ৰেছাৰ এইবিলাক বেমাৰ গাঁৱে গাঁৱে হৈছে এতিয়া আপোনালোকে জানিলে ইয়াত কেমিকেল মিক্স আছে টকা দিলেও কোনেও নাখায় কিন্তু আপোনালোকে কব নোৱাৰাকে কেমিকেল খাই আছে গম পায়নে বজাৰৰ পৰা অনা শাক পাচলি কিটাৰ পৰাও ক্যান্সাৰ হৈছে কেমিকেল আছে তাত কি আছে কেমিকেলটো নাইকিয়া কৰিব পাৰিব লাগিব বডিৰ পৰা আৰু তেনেকুৱা কেমিকেল নাইকিয়া কৰিব পৰা বস্তু আমাৰ RCMত আছে চাব বিচাৰে যদি মই দেখুৱাব বিচাৰিছো এটো কিমানখিনি আছে এইখন আছে হয়নে এটো মই ঘৰত খাই থকাটোকে লৈ আহিছো নতুন এটা নুখলো আৰু এটা মই ঘৰত ৰেগুলাৰ খাই থাকো ইয়াত এখন মুখনি আছে ইয়াত 30 ml লিখা আছে 30 ml গ্লাছত বাকিব আৰু ঠাণ্ডা দিনত গৰম পানী ল'ব গৰম দিনত ঠাণ্ডা পানী মিহলাই ৰাতিপুৱা খালি পেটত খাব আৰু গধূলি সময়ত দিনে দুবাৰ আৰু সৰু ল'ৰা ছোৱালী হলে ইয়াত লিখা আছে 10 ml বা 5 ml দিব 1.5 বছৰ 2 বছৰৰ পৰা 10 ml বা 5 ml দি ৰাতিপুৱা একাপ পানী বা এগিলাস পানীত মিহলাই খুৱাব ৰাতিপুৱা গধূলি আৰু ডাঙৰ মানুহ হলে 30 ml মানে 18 বছৰ ওপৰ এতিয়া এটো কয় এল'ভেৰা জুসৰ 1 লিটাৰ দাম বাহিৰৰ মাৰ্কেটত 850 টকা কিমান 850 টকা আমাৰ ইয়াত 1 লিটাৰ দাম 311 টকা কিমান লিখা আছে 311 আৰু জয়েন কৰি পেলাই এটো হোলসেলত পাব 249 টকা কিমানত পাব 249 যিমান আপোনালোকে বজাৰৰ ভেজাল খাদ্য নাখাওক এটো ৰাতিপুৱা গধূলি খালি পেটত খাব গুটে বডিটো ওয়াশ কৰিব এতিয়া মই আপোনালোকক দেখুৱাব বিচাৰিছো কেনেকৈ ওয়াশ কৰে
সেইটো আপোনালোকে পাব, অৰ্ডাৰ দিব। একেবাৰে বেমাৰ আজাৰ নহয়। এল'ভেৰা জুচ বুলি কয়, বহুত কমত দিছে। বাহিৰত 850 টকা লিটাৰ, এইটো 1 লিটাৰেই। ইয়াৰ কাম হৈছে আমাৰ বডিটোত কেমিকেল ফ্ৰী কৰা, বেমাৰ আজাৰৰ পৰা বচাব। মই এইটো বাকী দিলোঁ, মানে খাইছোঁ বুলি ধৰক আৰু। 30 ml বাকানে অলপ কমকৈ বাকিছোঁ, এইটোতো এনেই যাব ন, খালে কামত আহিব। কি বুজিছে? পানীটো খাবলৈ বেয়া আছিল, আৰু এল'ভেৰা জুচটো বাকি দিয়াৰ লগে লগে এই পানীটো খাব পৰা হৈ গ'ল। তাৰমানে কি কৰি পেলালে, কেমিকেলটো নাইকিয়া কৰি পেলালে। একদম নীলা ৰঙাটো কি হৈ গ'ল? RCM প্ৰডাক্টছৰ এইটোৱে হ'ল কোৱালিটি গেৰেণ্টি। আপুনি খাওক, আপোনাৰ বডিৰ পৰা 100% কেমিকেল নাইকিয়া কৰি দিব। যাৰ কাৰণে মোৰ দেউতাৰ বয়স 90 বছৰ, আজিলৈকে একো বেমাৰ আজাৰ হোৱা। আপোনালোকে ৰাতিপুৱা গধূলি খাওক, আপোনালোকৰ ঘৰতো বেমাৰ আজাৰ হ'ব নোৱাৰে। যাদুটো ভাল লাগিল নে বেয়া লাগিল? RCM প্ৰডাক্টছৰ দম আছেনে নাই বাৰু? আছে। আছে কাৰণে কেমিকেল ফ্ৰী কৰি দিলে, ৰঙাটো গৈ বগা কৰি পেলালে, আগৰ পানীটো নিচিনা কৰি দিলে, খাব পৰা কৰি দিলে এইটো। গতিকে চাওক, RCM প্ৰডাক্টছৰ কোৱালিটিৰ দম আছে। আজিয়ে আপোনালোকে জইন কৰক, বজাৰ কৰক, ঘৰখনৰ পৰা কেঞ্চাৰ, হাৰ্ট উইক, ডায়েবেটিছ নাইকিয়া কৰক। কাৰোবাৰ ঘৰত কেঞ্চাৰ, হাৰ্ট উইক, ডায়েবেটিছ হোৱাটো বিচাৰে নেকি? নিবিচাৰে যদি ইমিডিয়েট জইন কৰি ঘৰখন বচাওক। নহ'লে কি হ'ব, ডাক্তৰবিলাকে কৈ আছে আৰু 15 বছৰৰ ভিতৰত ঘৰে ঘৰে কেঞ্চাৰ, হাৰ্ট উইক, ডায়েবেটিছ বেমাৰ হ'ব। বস্তুবিলাক ভেজাল হ'ল, আৰু তাক বচাবৰ কাৰণে RCM আহিছে গাঁৱে গাঁৱে মিটিং পাতিবলৈ। য'তেই মিটিং পাতে ত'তেই আপোনালোকে যাব, কথাবিলাক শিকক, আৰু মিটিঙলৈ নাহা মানুহবিলাকক ঘৰে ঘৰে বুজাওক, জইন কৰক। ধন্যবাদ। আজি মিটিংখন আমি ইমানতে সামৰিছোঁ। এবাৰ সকলোৱে 3 বাৰ ক'ব, আমি সামৰি দিম। জয় RCM, জয় RCM, জয় RCM, জয় RCM, জয় RCM, জয় RCM। থেংক ইউ। আজি মিটিংখন ইমানতে অন্ত হ'ল। আৰু কিবা ব্যৱস্থাটো ইয়াতে হ'ব নেকি? কিবা আপোনাৰ জলযোগৰ ব্যৱস্থা